Good morning and welcome back to my YouTube channel. তো আজি মই গুৱাহাটী সোণাপুৰত যাম কাম এটাত আপোনালোকে চাই থাকক কি কামত যাই আছো হেলা আহি গেল আমাৰ গাড়ী ৰ কেটটো মাৰিল ৰ বাকী খবৰ পাতি ভাল ছাৰ একদম বঢ়িয়া দাওক আমার লগত এই নতুনকে জইন হল বাবু খবৰ পাতি ভাল ভাল বৰ্তমান আমি এই চৌকি গেট পালো ওলাকে পনপদা গাড়ী চলি আছে স্যার কেলে বঢ়িয়া নে বঢ়িয়া আংকে যাই আছো দে চাই থাক Hey guys, dunia jam dekho. Ihur ba jam gila. Hey guys, dear ঘন্টা হল এটা গেলে আমিন গাঁৱৰ পৰাই এই খৰাঘাট ব্ৰিজখানে পাৰ হ'ব পৰা নাই যি জাম কোনবা আহিব হম্পা এই পুলিচে এটা ৰাস্তা বন্ধ কৰি থৈ দিছে ফাইনালি গাইজ জামৰ পৰা ওলাই যা আছো দে পাম এইফালে আছে সোণাপুৰ 20 কিলোমিটাৰ যা আছো দে চাই থাক ফোন দে আগতে অলপ দূৰ চলো সকালে পাও আমার ভয় নাই দেই বাকি এতে খানাপাৰাত চাহ খাবার ৰখিছিলো গাইজ চাহ এটা খালো ইয়াতে চাহ খাই ললো আৰু যাওঁ আৰু এতিয়া যাই থাকো বল গাইজ খাই বই ললো এতিয়া যাই থাকো বল আৰু 15 কিলোমিটাৰ আছে পাওঁৱে আৰু ৰকেট কি গাইজ ইফালে শ্বিলং যায় ইফালে আমিতো শ্বিলং নাযাওঁৱে আজি ইফালে যাম চিধাই যাওঁ এতে কিন্তু কিছু রিজর্ট আছে দে রিজর্ট ধাবা হয় না বহুত আছে আগের বেলায় দেখা পাই আছো কোথায় ঠিক আছে এই কলেজ পাই গেল এখানে কলেজ যাও কে এই গাইস যাই আছো ওপৰত এই গাইস এখানে কলেজ দেখা পালো মানুহে নাথাকে দেখা যায় গাইস বাকি আই গেছ আমি গাড়ী হানো কাম পালে আহে হবু আটা মোৰ ইউটিউব চেনেল সাবস্ক্রাইব নকৰা কিয়া আটা কি বুলি আছে এই কি হবু শুনছো শুনা
ইউটিউব চেনেল এটা আছে ছাবস্ক্ৰাইব কৰা অন কেমেৰা কিন্তু ছাবস্ক্ৰাইব কৰিব লাগিব ইউটিউব চেনেল এটা আছে মোবাইল কৰা বনাকে এই ভাইটি এটা ছাবস্ক্ৰাইব কৰিব এতিয়া এনেকৈ খুব বেয়া লগা আছে দেই নতুন চেনেল না বেছি নাপি আৰু ফুলতে কেইটামান ডাঙৰ ইউটিউবাৰ হৈ যাব পাৰোঁ না ছাবস্ক্ৰাইব কৰ এতিয়া বঢ়িয়াকৈ হেল্ল' কৰি দিলোঁ বঢ়িয়া ডেইলি চাই থাকিবি দে দে থেংক ইউ শুনা এই মই এটা ইউটিউব চেনেল খুলিছোঁ ছাবস্ক্ৰাইব কৰা কি ভাইটিহঁতেও ছাবস্ক্ৰাইব কৰি দিলা হাই বুলি কৈ দিয়া একবাৰ বাকী গাইজ কাম চাম কৰি ওলাই দিলোঁ এতিয়া যাই আছোঁ ৰ ঘৰত যাওঁতে আৰু বহুত টাইম লাগিল দেৰি হৈ গ'ল বাকী গাইজ ডাইৰেক্ট কাৰৰ পৰা আহি বাইক পাই গ'লোঁ এতিয়া আমি যাই আছোঁ ধন্দাৰ দোকানত মানে মোক মোবাইল এটা লগা হ'ল এণ্ড্ৰইড এটা লাগে আৰু এটা তেলটো ভৰাই এতিয়া ওলাই দিলোঁ বঢ়িয়াকৈ যাই আছোঁ নহয় মোবাইল টেনশ্যন হৈ দিয়ে ইমান মানে চাই থাকা অলপ অলপকৈ এনেকৈ বাকী গাইজ আহি পাই গ'লো ধন্দাৰ দোকান বাপ্পা ঐ মানুহ ইমান মানুহ না কি খবৰ হা খবৰটো ভাল বাকী মোবাইল এটা ল'বা আহিলোঁ এণ্ড্ৰইড এটা অঁ কেছ ল'ম মানে এতিয়া মানে আইফোন যদি চব কৰিব নোৱাৰি না এতিয়া সেইকাৰণে এটা লওঁ মানে এইটো ভিডিঅ' বনাই থাকিলে আৰু ফোন আহি যায় না ফোন আহিলে মানে ইয়াতে আহে কাটিব লাগে সেইকাৰণে এটা এণ্ড্ৰইড লওঁ আৰু ষ্টক আহিছে মানে ভাল হয় এনেই নতুনে বাকী আজি ভাইয়ে আইফোন 15 প্লাছ লৈ ল'লা হেল্ল' বাকী কেনে লাগছে ঠাণ্ডাত মোবাইল লৈ এই মাতটো উলিয়াই দে ভাল লাগছে বঢ়িয়া এইটো জিৰ' ডাউন পেমেণ্ট হৈ গৈছে বঢ়িয়া আনবক্সিং কৰি দিয়া সঁচাকৈ বহুত বেছি ধন্যবাদ তুমি যিহেতু সিদিনাখন এটা আইফোন ল'লা আজিও আপোনালোকে দেখা পাইছে তেওঁ V40 এটা লৈ ল'লাক আৰু খুব ভাল মোবাইল আৰু মই ফাইনেন্সটোত মানে বহুত কমতে কৰি দি আছোঁ আপোনালোকে গম পায় তেওঁ আজি এইটো মানে কেছতে লৈ ল'লাক আৰু মই এতিয়া মোবাইলটো দি দিলোঁ মানে কেনেকুৱা লাগিছে তাই ক'ব লাগে নে আৰু মানে ফ্ৰী নাযায় আহি থাকিব তোমালোকে আহি থাকিলে বঢ়িয়া আৰু ইয়াৰ যিহেতু এটা নতুনকৈ ইউটিউব চেনেলো খুলিছে আৰু ইউটিউব চেনেলটো যিহেতু খুলিছে আপোনালোকে তেওঁক সকলোৱে মৰম কৰক আৰু লাইক কৰক কমেণ্ট কৰক লগতে মানে তেওঁৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'বিলাক আৰামছে আপোনালোকে শ্বেয়াৰ অপশ্যনটোত ক্লিক কৰি দিয়ক ঠিক আছে এতিয়া যাই থাকক আহি থাকিম বাকী আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল যদি চাই আপোনালোকে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবখিনি কৰি দিব লগতে বেল আইকনটো দবাই থ'ব জানো ভিডিঅ'টো আপোনালোকে সকলোকে আগে পায় বাকী ঠাণ্ডাৰ দোকানত যদি কোনোবাই ছেকেণ্ড হেণ্ড মোবাইল অপেন বক্স নতুন মোবাইল আইফোন 16 Pro Max আহি গৈছে যদি ল'ব খোজে ডেছক্ৰিপশ্যনত নাম্বাৰটো আৰু এড্ৰেছটো দি দিম আপোনালোকে আহি যাব জয় আই অসম